ব্ৰহ্মপুত্ৰ হঠাৎ ব্ৰহ্মপুত্ৰৰ বুকুত মৃত্যুৰ জোৱাৰ এই মৰ্মান্তিক দৃশ্যলৈ মন কৰক আপোনাৰ চকুৱেদি পানী ওলাব এই দৃশ্য দেখিলে এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত সাতখিয়াৰ পাল্লাতাৰিত স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে কালি আবেলি ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল আন্না বানু আৰু জামেলা খাতুন নামৰ শিশু দুগৰাকী সন্ধানহীন হৈ আছিল আজি পুৱতি নিশা স্থানীয় ৰাইজৰ সহযোগত SDRF বাহিনীয়ে ঘটনাস্থলীৰ কাষৰ পৰা মৃতদেহ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে কালি ধুবুৰী জিলাৰ বালাটিৰ গাঁৱত যি দুজনী ছোৱালী নিৰুদ্দেশ হৈছিল ব্ৰহ্মপুত্ৰ নদীৰ গা ধুবলৈ আহি এই দুজনী ছোৱালীক আজি ধুবুৰীৰ পৰা SDRF বাহিনী আহি উদ্ধাৰ কৰিছে ইতিমধ্যে আৰু ৰাইজৰ সহযোগত SDRF বাহিনীয়ে মানে আহি উদ্ধাৰ কৰিছে তাৰমানে দুজন স্থানীয় ৰাইজ আৰু SDRF বাহিনী সহযোগত উদ্ধাৰ কৰিছে আৰু এতিয়া কাৰণে ফকীৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ 24